আটক কৰিলে কিয় আটক কৰিলে আপোনাক কিহৰ কাৰণে কিয় আৰক্ষী আটক কৰিলে নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হেহে আপুনি বাতৰিটো আৰম্ভণিৰ পৰা সম্পূৰ্ণ শেষ মুহূৰ্তলৈকে চাই থাকিব আৰু নিতৌ আমাৰ খবৰসমূহ পাই থাকিবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া একবাৰিছো আমি আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলে জুমাৰ নামাজৰ পিছতে ধুবুৰীৰ মুছলমানে ললে ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলকগঞ্জতো বকৰি ঈদক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ গো সুৰক্ষা আইনক সমৰ্থন জনাই গোধন কুৰবানীৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাৰ সিদ্ধান্ত হালাকুৰাৰ বালাখী মছজিদ কমিটিৰ ভাতৃত্ববোধ অটুট ৰখা আৰু গো আইনক সন্মান জনাই গ্ৰহণ কৰে এই সিদ্ধান্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে দেখা গৈছে ঈদুল আজহাৰ প্ৰাকখনত বহু ঠাইত এই সিদ্ধান্ত গ্ৰহণ কৰা ইয়াৰ লগতে গোলকগঞ্জৰ মুছলমান সমাজে এছপি মানি গ্ৰহণ কৰিছে এই সিদ্ধান্ত সমাজৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তৰ বাহিৰে যদি ব্যক্তিগতভাৱে নিজৰ ইচ্ছাত কোনোবাই তেতিয়াহ'লে আজিৰ আমাৰ সিদ্ধান্ত মৰ্মে বালাসী সমাজ ইয়াৰ বাবে দায়ী নহ'ব নিজৰ দায়িত্ব নিজে ল'ব লাগিব আমাৰ সমাজৰ চূড়ান্ত সিদ্ধান্ত এইবাৰ আমি কুরবানি দিয়ার পৰা বিৰত থাকার সিদ্ধান্ত গ্রহণ করেছি তো আমি এটাই আহ্বান জানাম কারণ কোনো বাধ্যবাধকতা আমি আমার ইমাম সাহাবৰ লগত আলাপ আলোচনা কৰিলো এনেকুৱা কোনো বাধ্যবাধকতা নাই গতিকে যিটো লৈ আমাৰ সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয় আমাৰ সমাজৰ ভাতৃত্ববোধ নষ্ট কৰে আমি একেলগে হিন্দু মুছলিম সবে একত্ৰিতভাৱে একেলগে বসবাস কৰোঁ একেলগে একে সমাজত একে বজাৰত একে চকত বসবাস কৰো এইভাবে আমাৰ যোৱা পৰহি আমি ধুবুৰী জিলা প্ৰশাসনৰ লগত ধুবুৰী মাৰ্কাজ তথা ধুবুৰী ঈদগাহ কমিটি বিভিন্ন ঈদগাহ কমিটিৰ লগত আলোচনা কৰিছে তেখেতসকলেও এটা সিদ্ধান্তত আহিছে এইটো সেইকাৰণে সেই সিদ্ধান্তৰ লগত আমিও নিজে চিন্তা ভাৱনা কৰিলো যে না এই সিদ্ধান্ত মৰ্মে সঠিক এটা সিদ্ধান্ত লৈছে আমাৰ সমাজও সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰয়োজন আৰু অত্ৰ এলেকাৰ ৰাইজক যাতে এই নিয়মৰ মাজেৰে চলে আৰু সকলে ৰাইজে মই ভাবো এই সিদ্ধান্ত প্ৰত্যেকটো সমাজে লোৱা দৰকাৰ কাৰণ আমি এইটো লৈ বিভেদৰ সৃষ্টি কৰিব নোৱাৰো আমি সকলে একত্ৰিতভাৱে চলিব লাগিব যেটো সরকারি সিদ্ধান্ত লৈছে আমাৰ ধৰ্মীয় ৰীতি-নীতি হিচাপে কুরবানি দিব লাগে ছাগলী বা ভেড়া দিব লাগে আৰু ৰাইজে যাতে আমাৰ সমাজত 400 ঘৰ মানুহ আছে গোটেইখিনি মানুহক আমাৰ তৰফৰ পৰা এটাই অনুৰোধ কোনো ধৰণৰ যাতে বেমাজালি নহয় কোনোবাই যদি জোৰ জবস্তি কৰি সেইটো তাৰ নিজৰ দায়িত্ব থাকিব কিন্তু আমি সেই দায়ভাৰ নলওঁ সমাজৰ তৰফৰ পৰা আমাৰ কমিটিয়ে যেটো পৰৱৰ্তী অন্য এক বিগ ব্ৰেকিং নিউজ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক আটক প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক আটক কৰিছে আৰক্ষীয়ে ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ কটুৰ মন্তব্য কৰিছিল প্ৰায় 2 ঘণ্টা আৰত আৰক্ষীয়ে ঘৰ ঘেৰাও কৰি আটক কৰে আলী আকবৰ মিয়াক নিশা আৰক্ষীয়ে ঘৰ ঘেৰাও কৰে আৰু আটক কৰিবলৈ সক্ষম হয় আলী আকবৰ মিয়াক পশ্চিম বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া আৰু এই আলী আকবৰ মিয়াই উদ্ভৱ মন্তব্য কৰিছিল বিলাসীপাৰা সমজিলা আৰক্ষীৰ নেতৃত্বত আলী আকবৰ মিয়াক এনেদৰে আটক কৰা হৈছে আৰক্ষীয়ে কিয় আটক কৰিলে কিয় আটক কৰিলে আপোনাক কিহৰ কাৰণে কিয় আৰক্ষী আটক কৰিলে আৰক্ষী কি ক'ব আৰক্ষীয়ে কিয় আটক কৰিলে কিয় আটক কৰিলে আপোনাক কিহৰ কাৰণে কিয় আৰক্ষী আটক কৰিলে আৰক্ষী কি ক'ব আৰক্ষীয়ে কিয় আটক কৰিলে আৰু এনেদৰে সাংবাদিকৰ প্ৰশ্নত সাংবাদিকে যেতিয়া তেওঁক প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ মই একো নাজানো বুলি হাত জোৰ কৰি মই একো নাজানো বুলি মন্তব্য কৰিছে সাংবাদিকৰ প্ৰশ্নত এইগৰাকী প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই বকৰি ঈদ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল যেহেতু ৰাজ্যজুৰি মুছলমান সমাজে যুগান্তকাৰী সিদ্ধান্ত লৈছে এইবেলি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে কৈছে যে গোমাতাক হিন্দু ধৰ্মৰ লোকসকলে পূজা কৰে আমাৰ ভাইসকলে যেহেতু গোমাতাক পূজা কৰে গতিকে আমি গৰু এইবাৰ কুৰবানী নিদিওঁ
আৰু যদি কোনোবাই বকৰি ঈদত কুৰবানী দিব বিচাৰে তেতিয়াহ'লে ছাগলী অথবা ভেড়া কুৰবানী দিও তেওঁলোকে ঈদ উদযাপন কৰিব পাৰিব। গতিকে প্ৰতিগৰাকী ব্যক্তিয়ে চৰকাৰৰ SOP মানি চলক। প্ৰতিগৰাকী ব্যক্তিয়ে এইবাৰৰ ঈদ উদযাপন কৰাৰ সিদ্ধান্ত লৈছে মুছলমান সমাজে। আনকি কেন্দ্ৰীয় হিলাল সমিতিৰ তৰফৰ পৰাও জনোৱা হৈছে যে সমগ্ৰ ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক গৰু কুৰবানী নিদিয়াকৈ ঈদ উদযাপন কৰিবলৈ জনোৱা হৈছে। আৰু ঠিক তেনেদৰে ৰাজ্যৰ মুছলমান সমাজে এইবাৰ ভাতৃত্ববোধ বজাই ৰাখি গৰু কুৰবানী নিদিয়াকৈ ঈদ উদযাপন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, যুগান্তকাৰী সিদ্ধান্ত। কিন্তু ইয়াৰ মাজতে এইগৰাকী বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই উদ্ভৱ মন্তব্য কৰিছে কুৰবানীক লৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ। আৰু ইয়াৰ পাছতে নিশা আৰক্ষীয়ে গোটেই ঘৰটো তেখেতৰ ঘেৰাও কৰে আৰু সম্পূৰ্ণ 2 ঘণ্টা ঘেৰাওৰ অন্তত তেখেতক আটক কৰিবলৈ সক্ষম হয়। এইবাৰ তেনেকৈ মানে জেদ কৰি কথা কোৱাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী অলপ বুজিব লাগিব, কথাবিলাক অৰ্থবিলাক বুজিব লাগিব। নৰ্মেল হৈ গৈছে, গতিকে কোৰবানীলৈ কোনো প্ৰব্লেম নাই। আপোনালোকে আমাৰ মুছলমান ৰাইজে ৰেণ্ডাম কোৰবানী দিব, ৰোড ছাইডত নিদিব। আৰু যেনেকুৱা চৰাইটো প্ৰব্লেম নাই, তাতে হিন্দু মানুহ নাই। তাৰে ভিতৰত ৰোড ছাইডত তেন্তে গলচৰ, আমাৰ গুটিবাটা, কাজিঘাটা এই জেগাবিলাক, শগুনবাৰী, ডুবাচুৰি এই ৰাস্তাৰ ওচৰৰ জেগাবিলাকত তেনেকুৱা জেগাৰো অসমত বহুত জেগাত আছে। আপোনালোকে ৰাস্তাৰ ওচৰত নকৰি ভিতৰত কৰক। তাৰপাছত যদি বহিৰাজ্যত পুনৰ মৃত্যু অসমৰ যুৱকৰ। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ। ঘৰলৈ উভতি অহা নহ'ল হাবিবুৰৰ। পবিত্ৰ ঈদৰ আনন্দ পৰিয়ালৰ সৈতে ভগাই লোৱাৰ হেঁপাহেৰে ৰেলত উঠিছিল যদিও আধাতে অন্ত পৰিল সকলো আশা আকাংক্ষা। বহিৰাজ্য কেৰালাৰ পৰা অসমলৈ ঘূৰি অহাৰ পথতে চলন্ত ৰেলৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল নগাঁও জিলাৰ যুৱকজনে। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে এতিয়া গভীৰ শোকৰ ছাঁ পেলাইছে। পাত্ৰ বাতৰি অনুসৰি নগাঁও জিলাৰ জলপাইগুৰিৰ নিবাসী হাবিবুৰ ৰহমান নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি নিজৰ দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিয়াৰ উদ্দেশ্যে কেৰালাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। সমাগত পবিত্ৰ ঈদ উপলক্ষে ঘৰৰ মানুহখিনিৰ সৈতে উৎসৱটি উদযাপন কৰাৰ বাবে তেওঁ নিজ পুত্ৰক লগত লৈ ৰেলেৰে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰাপথত ঘৰ আহি পোৱাৰ পূৰ্বে মাজ বাটতে কোনো এক অজ্ঞান স্থানত চলন্ত ৰেলৰ পৰা তলত পৰি যায় হাবিবুৰ ৰহমান। দুৰ্ভাগ্যবশতঃ ৰেলৰ পৰা তলত পৰি যোৱাৰ ফলত থিতাতে নিহত হয় যুৱকজন। আৰু পিতৃৰ এনে আকস্মিক আৰু মৰ্মান্তিক মৃত্যুৰ প্ৰত্যক্ষদৰ্শী হৈ পৰে একেলগে অহা নাবালক পুত্ৰ। হাবিবুৰৰ এই আকস্মিক মৃত্যুৰ খবৰটো গাঁৱত বিয়পি পৰাৰ লগে লগে সমগ্ৰ জলপাইগুৰি অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। মৃতকৰ ঘৰত এতিয়া পুত্ৰ, পত্নী আৰু আত্মীয় স্বজনৰ কান্দোনত আকাশ বতাহ কঁপি উঠিছে। পৰিয়াল আৰু স্থানীয় একাংশ ৰাইজে এই ঘটনাক সহজভাৱে ল'ব পৰা নাই। এয়া কেৱল এক সাধাৰণ ৰেল দুৰ্ঘটনা নাই, ইয়াৰ আঁৰত কোনো গভীৰ ৰহস্য লুকাই আছে। তাক লৈ এতিয়া তীব্ৰ সন্দেহৰ অৱতাৰণা হৈছে। একাংশৰ অভিযোগ অনুসৰি যাত্ৰাপথত কোনো দুৰ্বৃত্তই তেওঁক চলন্ত ৰেলৰ পৰা গতিয়াই পেলাই হত্যা কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পৰিয়াল তথা স্থানীয় ৰাইজে সমগ্ৰ ঘটনাটোৰ আঁৰৰ প্ৰকৃত সত্য উদঘাটন কৰিবলৈ আৰু ইয়াৰ উচিত তথা নিৰপেক্ষ তদন্ত কৰিবলৈ ৰেল আৰক্ষী আৰু প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে।